অসমৰ প্ৰাক্তন জলসিঞ্চন মন্ত্ৰী প্ৰয়াত ইছমাইল হুছেইন সোঁৱৰণী ট্ৰফি আৰু প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগিতাৰ শুভ উদ্বোধনী খেলখন আজি ঢাকালীপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয়। বৰপেটা জিলাৰ অন্তৰ্গত কুমুল্লিপাৰা স্থিত হলি ছেভেন ষ্টাৰ ক্লাবৰ দ্বাৰা পৰিচালিত প্ৰথম সংখ্যক স্বৰ্গীয় ইছমাইল হুছেইন সোঁৱৰণী প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগিতাৰ শুভ উদ্বোধনী খেলখন আজি অনুষ্ঠিত হয়। বৃহত্তৰ অঞ্চলৰ গণ্যমান্য ব্যক্তি আৰু সহস্ৰাধিক ৰাইজৰ উপস্থিতিত উক্ত খেলখন উদ্বোধনী কৰে প্ৰাথমিক শিক্ষা সঞ্চালকৰ উপ সঞ্চালক আমিৰ হুছেইনে। ধন্যবাদ। উদ্বোধনী খেলখনত অংশগ্ৰহণ কৰে হলি ছেভেন ষ্টাৰ ক্লাব কুমুল্লিপাৰা আৰু জাফং ইউনাইটেড ক্লাব বাজেগাঁও। খেলৰ অন্তত হলি ছেভেন ষ্টাৰ ক্লাবে 2-1 গ'লত জয় লাভ কৰিবলৈ সক্ষম হয়। মই প্ৰথমতে এছ লাইভ আৰু ডিজেকে এই সাংবাদিক গোষ্ঠীৰ সমূহ সাংবাদিকসকলক মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা ধন্যবাদ জনাইছোঁ। এই খেলখন ঢাকালীপাৰা আৰু জচিয়াতিপাৰাৰ এই বৃহত্তৰ অঞ্চলৰ হলি ছেভেন ষ্টাৰ ক্লাবৰ সৌজন্যত মৰহুম প্ৰাক্তন মন্ত্ৰী ইছমাইল হুছেইন ডাঙৰীয়াৰ সোঁৱৰণত চলন্ত ট্ৰফি আৰু প্ৰাইজমানি ফুটবল খেল অনুষ্ঠিত কৰা হৈ আছে। আৰু এই অনুষ্ঠানখনৰ জন্ম আচলতে 1992 চনত হৈছে আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে আচলতে এই ফুটবল খেলৰ আয়োজন কৰা হয়। চলন্ত ট্ৰফি আৰু প্ৰাইজমানি খেল অনুষ্ঠিত হৈ আছে আৰু ইয়াৰ জৰিয়তে আচলতে আমাৰ বৃহত্তৰ অঞ্চলৰ যিটো খেলৰ যিটো প্ৰভাৱ আৰু সেই প্ৰভাৱে আচলতে গোটেই অসম তথা ভাৰতবৰ্ষ আৰু এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ মাজত যিটো শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বিকাশ ঘটাইছে। আৰু এই অব্যাহত আৰু এই জয়যাত্ৰাই আচলতে আমাৰ ল'ৰা ছোৱালীবিলাকৰ শাৰীৰিক বিকাশ লগতে আমাৰ বিশেষকৈ আমাৰ এই ল'ৰা ছোৱালীবিলাকৰ মাজত এই খেলৰ প্ৰতি যিটো অনুপ্ৰেৰণা সেই অনুপ্ৰেৰণা খোৰাক যোগাইছে। আৰু সেই হেতুকে মই এইটো আপোনালোকৰ জৰিয়তে বৃহত্তৰ এই অঞ্চলক অৱগত কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ যে আমাৰ এই খেল হলি ছেভেন ষ্টাৰ ক্লাবে যেনেকৈ অনুষ্ঠিত কৰিছে আৰু ইয়াৰে যুৱ চামৰ প্ৰতি যি অনুপ্ৰেৰণা যোগাইছে আৰু লগতে গোটেই অসম তথা ভাৰতবৰ্ষত বা বৃহত্তৰ অঞ্চলত শান্তি সম্প্ৰীতিৰ আৰু শিক্ষাৰ যি প্ৰভাৱ বিস্তাৰ ঘটাইছে আৰু সেই কথাখিনি আপোনালোকৰ জৰিয়তে আচলতে বৃহত্তৰ অঞ্চলক বা অসমবাসী বা ভাৰতবাসীক অৱগত কৰাব লাগে। মই এইখিনি আপোনালোকক অনুৰোধ কৰিছোঁ। ই আমাৰ কাৰণে আচলতে এটা গৌৰৱ আৰু ই এটা সম্প্ৰীতিৰ প্ৰতীক হয়। আৰু আমি ভাৰতীয় সংবিধানৰ প্ৰতি আচলতে আনুগত্য প্ৰকাশ কৰি ভাৰতীয় কলা কৃষ্টি আৰু সভ্যতাৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি এই হলি ছেভেন ষ্টাৰ ক্লাবে যি খেলৰ অনুষ্ঠিত কৰিছে ইয়ে নিশ্চয় আচলতে ভাৰতবৰ্ষৰ যিটো ইউনিটি এণ্ড ডাইভাৰ্চিটি বিভিন্নতাৰ মাজত যিটো ঐক্যতা সেই ঐক্যতাৰ বিকাশ ঘটাই ইতিমধ্যে আহিছে আৰু ভৱিষ্যতেও এই সম্প্ৰীতি অটুট ৰাখিব। আপোনাৰ নামটো ক'ব? মোৰ নাম আমিৰ হুছেইন। কোন বিভাগৰ? মই শিক্ষা বিভাগৰ প্ৰাথমিক শিক্ষা সঞ্চালকৰ উপ সঞ্চালক হয়। ধন্যবাদ।